হেল্ল' ফ্ৰেণ্ডছ, আহক আমি আজি কথা পাতোঁ টুগুডৰ ওপৰত। টুগুড এটা ফ্লিপকাৰ্টৰ এটা ভাগ, যি নেকি কিছু অকশ্যন টাইপৰ মোবাইলবিলাক তেওঁলোকে নিজাববীয়াকৈ নিজৰ ফালৰ পৰা আপোনাৰ কাষ্টমাৰক বেচাৰ্থে তেওঁলোকৰ ৱেবছাইটত আপলোড কৰে। তাৰ পৰা আপুনি মোবাইল কিনিব পাৰে। গতিকে আহক ভিডিঅ'টো চাওক, ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই আজি মোবাইলটো দিনতে অৰ্ডাৰ কৰিছিলোঁ, দিনতে পালোঁ। দিনতে মই চলাই গোটেই দিনটো চলালোঁ। ভিডিঅ'টো মই জাষ্ট সন্ধিয়া বনাইছোঁ। গোটেই দিনটো চাই পেলাই মই পাৰফৰ্মেঞ্চ ভালেই পাইছোঁ। মোবাইলটো একো বেয়া পোৱা নাই। মোবাইলটো মই মগাইছিলোঁ 5,200 টকাত। গতিকে 18-19 টকাৰ মোবাইল এটা মই 5,000 টকাত পাইছোঁ। গতিকে ইয়াত কোনো ডিফেক্ট নাই। গোটেই দিনটো চলালোঁ যেতিয়া, গতিকে মোৰ লগৰবিলাকেও কৈছিলে যে টুগুডৰ পৰা বস্তু কিনিব পাৰি নে নোৱাৰি। মই আজিলৈকে 3টামান কিনিলোঁ, কিন্তু আজি মই ভাবিলোঁ আপোনালোকৰ বাবে, মোৰ লগৰখিনিৰ বাবে এটা ভিডিঅ' আপলোড কৰোঁ, যাতে চাই কিছু হ'লেও মানে গম পাব আৰু। বাকী 10 দিন ৰিপ্লেচমেণ্ট ৱাৰেণ্টি থাকে, গেৰেণ্টি থাকে। আপুনি 10 দিনত ভাল নালাগিলে ৰিটাৰ্ণত পলিচিত গৈ ৰিটাৰ্ণ কৰি নিজৰ পইচাটো ৰিটাৰ্ণ পাব পাৰে বেংক একাউণ্ট বা আগত আপোনাৰ ফ্লিপকাৰ্টৰ একাউণ্টত পইচা থাকিব, আপুনি বেলেগ এটা মোবাইল অৰ্ডাৰ কৰিব পাৰে। এইটো গুগলত গৈ টুগুড মাৰিলে আপুনি টুগুডতে পাব। এইখিনিয়ে। বাকী ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰে। আৰু বহুত দিন ভিডিঅ' দিয়াও নাই, আজি দিওঁ, মোবাইলটোৰেনো দিওঁ। এইখিনি কেমেৰা চেমেৰা পাৰফৰ্মেঞ্চখিনি বহুত ধুনীয়া, মই বহুত ভাল পাইছোঁ। এইটো মই 3GB আৰু 32GB ভেৰিয়েণ্টৰ মগাইছিলোঁ। আৰু ৰিচেণ্টলি মই iPhone 6s এটা মগাইছোঁ। গতিকে হয়তো মই ভিডিঅ' আপলোড কৰিম, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ আপোনালোকৰ তাত নটিফিকেশ্যন পাবলৈ। ধন্যবাদ। আহক ভিডিঅ'টো চাওক।